বন্ধুসকল আপোনালোকে জানেনে বিশ্বৰ আটাইতকৈ দামী ঘড়ী কোনটো? ওয়েল ফ্ৰেণ্ডছ, খুব সোনকালে জানিবলৈ গৈ আছে, মাত্ৰ কিছু সময় ধৈৰ্য ধৰক। হেল্ল' ফ্ৰেণ্ডছ, মই FactzAXOM আৰু আজি লৈ আহিছোঁ আপোনালোকলৈ বিশ্বৰ কেইটামান খুবেই দামী সামগ্ৰীৰ লিষ্ট। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে নিশ্চয় চাব, কিয়নো একেবাৰে দামী সামগ্ৰীটোৰ বিষয়ে জানি আপোনাৰো হয়তো ক'বলৈ মন যাব। উঠালে ৰে দেৱা, উঠালে ৰে বাবা। পিছে বন্ধুসকল, এইখন কোনো এলাপেচা চাইকেল নহয়। এই চাইকেলখনৰ নাম হৈছে ট্ৰেক বাটাৰফ্লাই মেডন। ইয়াত বিখ্যাত ডমেইন হিষ্টৰ দ্বাৰা বডি পেইণ্ট কৰা আছে আৰু এই চাইকেলখনৰ দাম হৈছে $5 লাখ, অৰ্থাৎ ভাৰতীয় হিচাপত 3,50,00,000 টকা। কি হ'ল ফ্ৰেণ্ডছ, আৰম্ভণিতে ধাক্কা লাগিল? যদিহে এতিয়াই ধাক্কা লাগিছে তেনেহ'লে ভৱিষ্যতেতো আৰু বহুত কিবা কিবি আহিবলৈ বাকী আছে মোৰ বন্ধু। যোৱা বছৰ অৰ্থাৎ 2019 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জাপানৰ টকিঅ' চহৰৰ এখন ৰেষ্টুৰেণ্টৰ মালিক কিয়োশি কিমুৰাই টকিঅ'ৰ এখন ফিছ মাৰ্কেট অৰ্থাৎ মাছৰ বজাৰৰ পৰা এটা সাগৰীয় ব্লুফিন টুনা মাছ কিনি আনিলে, যাৰ ওজন আছিল 278 কেজি অৰ্থাৎ 612 পাউণ্ড। আৰু আপোনালোকৰ সুবিধাৰ বাবে কৈ থওঁ যে 1 পাউণ্ড ব্লুফিন টুনা মাছৰ দাম $40 পৰা $200 পৰ্যন্ত হ'ব পাৰে। কিন্তু জাপানৰ সেই ব্যৱসায়ীজনে মাছটো পাবৰ বাবে দাম দিলে $3.1 মিলিয়ন, অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 21,70,00,000 টকা। ইমান দাম তেওঁ কিয় দিলে বুলি সোধা এটা প্ৰশ্নত তেওঁ কয় যে তেওঁ মাছটো হেনো বহুত বেছি ফ্ৰেছ যেন দেখিলে, সেয়েহে তেওঁ ইমান পইচা পেড কৰিলে। বন্ধুসকল, আমাৰ পৃথিৱীখনত সঁচাকৈ বহুতো আজব বস্তু নিৰ্মাণ হৈ আছে আৰু ইয়াক প্ৰমাণ কৰে আমাৰ এইটো আৰু আহিবলগীয়া সামগ্ৰী কেইটাই। আমি সকলোৱে নিশ্চয় এপলৰ আইফোনৰ বিষয়ে জানো, কিন্তু আপুনি বাৰু জানেনে 2010 চনত এপলে নিৰ্মাণ কৰিছিল iPhone 4 ডায়মণ্ড ৰ'জ এডিশ্যন আৰু ইয়াত বিভিন্ন ধৰণৰ হীৰা আৰু সোণ খটোৱা আছিল। সেয়েহে ইয়াৰ দাম হৈছিল প্ৰায় $8 মিলিয়ন, অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 56 কোটি টকা। বন্ধুসকল, ইয়াতনো এনে কেনেধৰণৰ হীৰা ব্যৱহাৰ কৰা আছিল যদি আপোনাৰ জানিবলৈ ইচ্ছা গৈছে তেনেহ'লে আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত নিশ্চয় চেক কৰি চাব পাৰে। বন্ধুসকল, এইবাৰ জানো আহক বিশ্বৰ আটাইতকৈ দামী বাইকখনৰ বিষয়ে। নেইমান মাৰ্কাছ লিমিটেড এডিশ্যন ফাইটাৰ নামেৰে খ্যাত এই বাইকখনৰ দাম হৈছে $11 মিলিয়ন, অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 77 কোটি টকা। বন্ধুসকল, ফটোখন চাওক আৰু বাইকখনক আপুনি সদায় ব্যৱহাৰ কৰি থকা বাইকখনৰ লগত তুলনা কৰক আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক যে $11 মিলিয়ন সেই বাইকখন আৰু আপোনাৰ সদায় ব্যৱহাৰ কৰি থকা বাইকখন কোনখনক আপুনি বেছি প্ৰিফাৰেঞ্চ দিব। মোৰ কাৰণেতো মোৰ নিজৰ পচন্দ বেষ্ট চইচ। ৱেল ফ্ৰেণ্ডছ, বিশ্বৰ দামী জোতাৰ লিষ্টখনত টপ কৰিছে জাদা ডুবাই এণ্ড পেছন জুৱেলাৰ্ছৰ দ্বাৰা নিৰ্মিত পেছন ডায়মণ্ড শ্বুজ নামৰ এই বিশেষ জোতাবিধে। সোণ আৰু হীৰাৰে নিৰ্মাণ কৰা এই বিশেষ জোতাবিধৰ দাম হৈছে $17 মিলিয়ন আৰু ভাৰতীয় হিচাপত 119 কোটি টকা। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি এই জোতাযোৰৰ ডিজাইন বনাবলৈকে হেনো প্ৰয়োজন হৈছিল প্ৰায় 9 মাহ সময়ৰ। বন্ধুসকল, একেবাৰে শেষত যাওঁ বলক আমাৰ আজিৰ লিষ্টৰ আটাইতকৈ দামী সামগ্ৰীটোৰ ওচৰলৈ। $55 মিলিয়ন অৰ্থাৎ 385 কোটি টকীয়া এই বিশেষ ঘড়ীটোৰ নাম হৈছে গ্ৰাফ ডায়মণ্ড হেলচিনেশ্যন ৱাটছ। ফেন্সি পিংক, ফেন্সি য়েল্লো, ফেন্সি গ্ৰীণ আৰু ফেন্সি ব্লু এই 4টা বিশেষ ৰঙৰ 110 কেৰেট হীৰাৰে নিৰ্মাণ কৰা এই ঘড়ীটো বাৰু আপোনাৰো পিন্ধিবলৈ মন গৈছে নেকি? বন্ধুসকল, যদি কেতিয়াবা আপোনাৰ ওচৰত বহুত টকা আহে, টকাৰ যদি পাহাৰ বনাবলৈ আপুনি সক্ষম হয়, তেতিয়া বাৰু আপুনি এনেধৰণৰ চখ কৰিবনে নকৰে আমাক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো এটা লাইক নিশ্চয় কৰি দিব আৰু লগতে এনেধৰণৰ আচৰিত আৰু আমেজিং খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো অল কৰি ল'বলৈ নিশ্চয় নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত এনেকুৱাই কিছুমান আচৰিত আৰু আজব খবৰৰ সৈতে। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।